গতিকে লগতে আমাৰ মুনিৰাম সোণোৱাল ডাঙৰীয়া আছে, আমি উল্লেখ কৰিছোঁৱেই, সোণোৱাল কছাৰী সংস্কৃতিৰ গৱেষক। এতিয়া কথাটো হ'ল কি, আমি সোণোৱালবিলাক কোন, আমি ক'ৰ পৰা আহিছোঁ, আমি কি কৰিছিলোঁ, আৰু এই সোণোৱাল কছাৰীসকল বৰ্তমান কেনেকৈ আছোঁ, আৰু ভৱিষ্যতে আমি কেনেকৈ থাকিম, আমাৰ ভৱিষ্যতেও কি হ'ব পাৰে, এইবোৰ সন্দৰ্ভত খুব সহজভাৱে এখেতসকলে বুজাই দিব। খালি কথা এটা হ'ল, মোৰ বিষয় এটাত খুব দুখ লাগে। তাৰমানে ৰজা এজন চিকাৰ কৰিবলৈ গৈ আছে, এডৰা সৰিয়হ তুলি দেখিলে। সেই সৰিয়হ তুলি ডৰাত এজনী দীপলিপ ছোৱালী, পৰমা সুন্দৰী ছোৱালী ৰখীয়া হৈ আছে। ৰজাই তাক লৈ আনিলে, লৈ আনি কি কৰিলে, তাক ৰাণী পাতিলে। ইতিমধ্যে ৰজাই আকৌ আগতে 2-3বাৰ বিয়া পাতিছে, যিহেতু ৰজা সেই সময়ত ৰজাসকলৰ সেইটো নিয়ম আছিল। তাৰপিছত কি কৰিলে, এইধৰণে দিনবিলাক গৈ আছে। এদিন ৰজা কোনো চিকাৰলৈ যাবলৈ বিচাৰিছে, ৰাণীয়ে ক'লে ময়ো আজি যাম। অঁ হয় নেকি, ব'লা তেতিয়াহ'লে। ৰজাই ৰাণীক লৈ গ'ল। গৈ ৰাণীয়ে দেখিলে যে ধুনীয়াকৈ সৰিয়হ ফুলবিলাক ফুলি আছে, বহুত ধুনীয়া। তেতিয়া ৰজাক সুধিলে যে সেই যে ফুলবিলাক ফুলি আছে, এইবোৰ কি ফুলনো? অঁ হয় নেকি, মই ৰথখন ৰাখি দিছোঁ, তুমি ওচৰত গৈ চাই আহাগি এইটো কি ফুল। ৰাণীয়ে চালে, চাই আহি ঘূৰি আহিলে। ৰজাই সুধিলে সেইবোৰনো কি ফুল ফুলি আছে? জানো পাই কি ফুল ফুলি আছে, মই ধৰিবকৈ নোৱাৰিলোঁ। হয় নেকি, ৰজা বৰ দুখ পালে। ঘৰলৈ গুচি আহিলে, চিকাৰ নকৰিলে। আহি তেওঁক পাৰিষদবৰ্গক ক'লে যে এওঁক নি ঘৰত থৈ আহাগি। গোটেই ব্যৱস্থা হ'ল, ৰাণীক গৈ ঘৰত থৈ আহিব লাগে। ৰাণীয়ে সুধিলে যে মহাৰাজ, মোৰ অপৰাধ কি? তেতিয়া ৰজাই ক'লে, যি সৰিয়হ তলি ডৰাত তোৰ কৈশৱ গ'ল, যৌৱন গ'ল, যি সৰিয়হ তলি ডৰাতে তোৰ পিতাই, তোৰ মায়ে, তোৰ দদাই খেতি বাতি কৰি তোক পোহপাল দিলে, সেই সৰিয়হৰ ফুলক তই চিনি নেপালি, সেই সৰিয়হ ফুলক তই চিনি নেপালি। গতিকে তুমি ৰাজৰাণী হোৱা তোমাৰ কোনো অধিকাৰ নাই, তুমি ঘৰলৈ গুচি যোৱা। গতিকে কথাটো হ'ল কি, আমাৰ যিটো শিপা, আমাৰ যিটো মূল, সেই কথাবিলাক পাহৰিলে আমাৰো বেয়া লাগে। আমাৰ নতুন চামে, নতুন ছাত্ৰ ছাত্ৰীসকলে এই কথাবিলাক যেতিয়া পাহৰি যায় তাৰমানে, আৰু আমি যে সোঁৱৰাই দিবলৈ বিচাৰোঁ, তেওঁলোকে কোনো কাণ সাৰ নকৰে, তেতিয়াই আমাৰ দুখ লাগে। গতিকে দুখ লগা কথাটো মই উল্লেখ কৰিলোঁ। এতিয়া আমি অকণমান মনোৰঞ্জন কৰোঁ, খুব ভাগৰিলোঁ। গতিকে আমি মনোৰঞ্জন কৰোঁ। আমাৰ সোণোৱাল দেৱলৈ আমাৰ নমস্কাৰ থাকিল, বৰ ভাল পালোঁ। ডক্টৰ তুলসী সোণোৱাল দেৱলৈ। এইখিনিতে আমি এটি গীত শুনোচোন বাৰু। আমাৰ এই অঞ্চলৰ এজন গায়ক দীপ দিহিং, দীপ গোসাঁই, তেখেতৰ এটা গীত এটা শুনি লওঁ। শুনাৰ পিছতে মোৰ বন্ধুবৰ এই মৃণল সোণোৱালদেৱ আছে, আগতে উল্লেখ কৰিছোঁৱেই, খুব ধুনীয়াকৈ একদম সহজভাৱে কথাটো বুজাই দিব। আপোনালোকে চিন্তাই নকৰিব, খুব ভাল পাব শুনি, আপোনালোকে খুব ভাল পাব। মই আশা কৰিছোঁ আমাৰ যিখন আজি আলোচনা চক্ৰ, নিশ্চয় আমি সফল হ'ব পাৰিম আৰু সফল হৈছোঁ। গতিকে আমি দীপ দিহিঙক এটি সুন্দৰ গীতেৰে ৰাইজৰ ভাগৰটো মাৰি দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। আপোনালোকে এটা ভাল নাম দিছে, হালালী সাংস্কৃতিক কেন্দ্ৰ। এই কথাখিনি আমি বুজি পাব লাগিব যে হালালী মানে কি। হালালী মানে কি? হালালীটো হৈছে কছাৰীসকলৰ এটা শব্দ, যাৰ অৰ্থ হৈছে হা মানে মাটি, লালি মানে ঐশ্বৰ্যশালী। আৰু হাফলঙলৈ যাবলগীয়া হ'ল। ডাঙৰীয়া DHD চেয়াৰমেন, ডিমা হাছাও যিটো তেওঁলোকৰ উগ্ৰপন্থী সংগঠন, তাৰ চেয়াৰমেন, সেইদিনা তেওঁলোকে অস্ত্ৰবিৰতি কাৰ্যসূচী গ্ৰহণ কৰিছে। তাতে তেওঁ এটা ঘোষণা কৰিলে যে ইয়াৰ লগে লগে আমি এটা হালালী যুৱ মঞ্চ গঠন কৰিছোঁ ডিমা হাছাও। ডিমা হাছাওত হালালীটো ক'ৰ পৰা আহিলে?
আমি জানো যে সোণোৱাল কছাৰীসকলে আমি হালালিটো গ্ৰহণ কৰিছোঁ বা হালালি নামেৰে আমাৰ হালালি ৰাজ্যই আছিল, গতিকে আমি হালালি নামেৰে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ, যে মঞ্চখনো আজি হালালিৰ নামতেই হ'ল। গতিকে মই মিটিং শেষ হোৱাৰ পিছত দিলীপ মিনিষ্টাৰৰ লগত এইটো কথা পাতিলোঁ যে আপুনি যে হালালি যুৱ মঞ্চ এটা ঘোষণা কৰিলে আজি অস্ত্ৰবিৰতিৰ পিছত, এই কথাটো কি? আমাৰ হালালি আকৌ, আমাৰ হালালি হালালি মিন্স মই যিটো আপোনালোকক ক'লোঁ, হা মানে মাটি, মানে লালি মানে ঐশ্বৰ্যশালী। যেতিয়া আহোমসকলে স্বৰ্গদেউসকলে কি কৰিছিলে, ডিমাপুৰত মানে কছাৰী ৰাজ্যখন কাঢ়ি তেওঁলোকে কছাৰীসকলক খেদি পঠিয়ালে, তেতিয়া তেওঁলোকে গৈ মাইবং পালেগৈ। মাইবংটো কাৰণ ডিমা হাছাওখন পাহাৰীয়া, বহুকেইটা পাহাৰ পাৰ হয়, তাত সমতল পাবলৈ নাই, কিন্তু মাইবং অঞ্চলত কিছু সমতল আছিল। সমতল মানে তাত ধান চান কৰি খেতি কৰিব পৰা এটা অঞ্চল আছিল। গতিকে তেওঁলোকে ডিমাচাবিলাকে গৈ মাইবং পোৱাৰ লগে লগে তেওঁলোকে নিজৰ মুখেৰে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল, হা, কোনোবাই ক'লে লালি, তাৰমানে মাটি, মানে কি ক'লে? হা মানে মাটি, ভূমি, মাটি, লালি মানে হ'ল ঐশ্বৰ্যশালী। তেওঁলোকে দেখিলে ইমান ধান চান হৈছে, কিবা হৈছে, বাপৰে, এই লালি মানে ঐশ্বৰ্যশালী এই অঞ্চলটোতে আমি ৰাজধানী পাতিম। সেইকাৰণে পৰৱৰ্তী পৰ্যায়ত কছাৰীসকলে মাইবঙত ৰাজধানী মানে কৰিছিল, নিৰ্মাণ কৰিছিল। গতিকে এইবিলাক হিষ্ট্ৰীত আছে, কিন্তু হালালিটো আমাৰ মাজতো আছে। মই তেতিয়া দিলীপ মিনিষ্টাৰক ক'লোঁ যে আমিওতো হালালি কৰি আছোঁ, আমাৰো ৰাজ্য আছিলে। হয় বোলে ডিমাচা আৰু সোণোৱাল কছাৰীৰ মাজত বিশেষ পাৰ্থক্য নাই, আৰু সঁচা এইটো পাৰ্থক্য নাই, কাৰণ আমাৰ জামিৰা, ডিব্ৰুগড় অঞ্চলৰ জামিৰা গাঁৱৰ পৰা যেতিয়া আহোম ৰজাৰ লগত যুদ্ধ হৈছিল, তেতিয়া 1000জন সোণোৱাল কছাৰী মানুহ তেওঁলোকে লৈ গৈছিল আমাৰ কছাৰী ৰজাই ডিমাপুৰলৈ। গতিকে তেওঁলোকৰ সৈনিক হিচাপে ফাইট কৰিছিল, আৰু এতিয়াও বংশ পৰিয়াল কিন্তু আপোনালোকে পাব অলপ বিচাৰ খোচাৰ কৰিলে। গতিকে এইটোৱে হ'ল হালালি ৰাজ্যৰ ঐতিহ্য, আৰু এই ঐতিহ্যটো আমি সকলোৱে নিশ্চয় জীয়াই ৰাখিবই লাগিব। আৰু এটা কাজল গাঁৱত ঘটনা ঘটিল, মানে আমাৰ তুলসী সোণোৱালো আছিলে। এই কাজল গাঁৱৰ ঘটনাটো এনেকুৱা হ'ল, তাতে বহুত মানুহ বহি আছে মঞ্চত, হাগ্ৰামা মহিলাই, মেঘালয়ৰ ৰাজ্যপাল কি শেখৰ মুছাহাৰী আছিলে, তেখেত বহি আছে। আকৌ সেই সময়ত আমাৰ সৰ্বানন্দ সোণোৱাল তেতিয়া MP নহয়, তেখেতকো নিমন্ত্ৰণ কৰা হ'ল, তেখেত বহি আছে মঞ্চৰ সন্মুখত। আৰু আমি পিছফালে এই বিশ্বজিৎ দৈমাৰী, চন্দন বৰ্মা, অঞ্জলি দৈমাৰী, আমি কেইটাই মানে কি বুলি কয়, আমাৰ কছাৰী ভাষাত বিঠিং ভাষাং কৰি আছোঁ। তেওঁলোকে ক'লে যে এতিয়া সোণোৱাল কছাৰীসকলৰ বহুৱা নৃত্য প্ৰদৰ্শন হ'ব। মানুহ মানে 1 লাখৰ ওচৰা-ওচৰি মানুহ, ফিল্ডত ভৰি দিবলৈ জেগা নাই। আৰু মোক মানে সুধি আছে অঞ্জলি দৈমাৰী বাইদেৱে যে এইটো কি আনিবা, কেনেকুৱা নৃত্য, ৰ'ব দেখিলে গম পাব নহয়, আপুনি অলপ ধৈৰ্য ধৰক। তাৰপিছত আহিল দেই বহুৱা নৃত্য, একেবাৰে যিটো গাজনি মাৰি আহিল, মানে ফিল্ডত 1 লাখ মানুহ, কিন্তু বহুৱা নৃত্যটোৰ লগত আৰু 20,000মান মানুহ আহিল। মানে কলপাতৰ ড্ৰেছ আৰু মৃদং তালে তালে এনেকুৱা ধৰণৰ মানে সি এটা মানে সাংঘাতিক পৰিস্থিতিৰ সৃষ্টি কৰি দিলে, মানে গোটেই মানুহ উদুলি মুদুলি। আৰু এইটো সোণোৱাল কছাৰীবিলাকে কি বস্ত্ৰ আনি আছে। ষ্টেজতো বহুত আলোচনা হ'ল, আৰু মেঘালয় মুখ্যমন্ত্ৰীও বহি আছিল, মই পাহৰিছোঁ কি ৰয় আছে, মুকুল ৰয়, মেঘালয় মুখ্যমন্ত্ৰীও বহি আছিলে। গতিকে গাৰোবিলাকৰ কথা কৈ লওঁ। মেঘালয় মুখ্যমন্ত্ৰী এইকাৰণে আহিছিলে, গাৰোবিলাক একেই বংশোদ্ভৱ, বড়ো, গাৰো, কছাৰী এইখিনি আমি একে ক্লেনৰ মানুহ। গতিকে মুখ্যমন্ত্ৰী মেঘালয় আহিছে, ৰাজ্যপালো আহিছে। এতিয়া যি নহওক, এই বহুৱাটো অহাৰ লগে লগে মানে ফিল্ডৰ ওচৰ পালেহি, ষ্টেজত উঠা নাই। আৰু তেওঁলোকে যিটো ষ্টেজ নিৰ্মাণ কৰিছে, এই ঘৰটোৰ মানে 3 গুণমান হ'ব। মানে যিটো ষ্টেজ নিৰ্মাণ কৰিছে, মূল ষ্টেজটোৰ সন্মুখত অলপ চাপৰ, তাতে বহুৱাখিনি আহিব। আৰু মৃদং চিদং, আমাৰ সেই পদ্ম বুলি ল'ৰা এটা, আপোনালোকে মৰাণৰ পদ্মক চিনি পাব পাৰে, সি মানে এনেই গায়ে গাঁঠিৰে ডাঙৰ, তাকে মানে ঘাই ৰজাটো দিয়া হ'ল নেকি, একদম মস্ত আৰু এনেকৈ আহিছে, হাতীটোৰ নিচিনা। গতিকে চিম্পুলকৈ ক'বলৈ চেষ্টা কৰিছোঁ দেই। গতিকে বহুৱাটো আহি আছে। তাৰপিছত মানে ষ্টেজত উঠিব, আৰু মানে মানুহে মানে ভিৰ দি বাট পাবলৈ নাই। মই কৈছোঁ নহয়, 20,000মান মানুহ তেওঁলোকৰ পিছে পিছে আহি আছে। কি বস্তু মানে, সকলোৱে ইমান সোণোৱাল কছাৰী আজি কি উলিয়াই দিলে ইয়াত। আৰু ষ্টেজত উঠিব, তাৰ আকৌ মানে পৰিচালক আছিলে আমাৰ ডাক্তৰ জিতেন হেমাল। মই কানে ক'লোঁ, লাজত নেপেলাব দেই, ভালকৈ কৰিব বোলো। অলপ আগতে বাগৰুম্বা দেখুৱাই গ'ল, দেখিলে নহয় কি। তাৰপিছত নাই এইবাৰ একদম পূৰা কৰিঅ'গ্ৰাফ কৰি আহিছোঁ। আৰু তাৰপিছত প্ৰত্যেকে মানে ষ্টেজত খাৰা হ'ল। প্ৰায় বহুৱাও বেছি কৰা হৈছিলে, সেইবাৰ 30টামান আছিল নেকি, 30টা বহুৱা। আৰু মানে নৃত্যবোৰ কেনেকৈ গ্ৰুপ ডেন্সলৈ পৰিৱৰ্তন কৰিব লাগে মই ক'ম বাৰু খন্তেক পিছত, এই কাহিনীটো কৈ লওঁ। তাৰপিছত আহি খাৰা হ'ল,
তেতিয়া মোক বিশ্বজিৎ দৈমাৰী, অঞ্জলি দৈমাৰী আৰু চন্দন বৰ্মা মন্ত্ৰী তেখেতে কৈছে কানে কানে যে তেওঁলোকে যে মিলন এইটো কি আনিলা তোমালোকে, এইটো আচৰিত বস্তু, আমাক কোনোদিনে কোৱা নাই এনেকুৱা কথা, ইমান ধুনীয়া মানে সোণোৱাল কছাৰীসকলৰ লোক হেৰি আছে, ইমান ধনী ৰিচ কালচাৰ আছে, আজিলৈকে আমাক কোৱা নাই, চাই থাককচোন বোলো, চাই থাকক। মই কৈছোঁ আপোনালোকে মনে মনে থাকক, চাই থাকক। আৰু সেই সময়তে মানে মুকুল ৰয়ৰ লগত সৰ্বানন্দ সোণোৱাল দাদা তেখেত বহি আছিল একেলগে, আৰু তেওঁলোকে গুণগুণনি আৰম্ভ কৰিলে, ইফালে জিতেন বৰাই হুইচেল বজাই বহুৱা আৰম্ভ কৰি দিলে। বহুৱা আৰম্ভ কৰি দিলে, 15 মিনিটমান প্ৰদৰ্শন হ'ল। তুলসী সোণোৱালে কৈছে বহুৱাত কোনো গীত মাত মানে পৰিৱেশন নহয়, কিন্তু নৃত্য পৰিৱেশন হয়। যিয়ে নহওক অতি সুন্দৰ হৈছিলে। সুন্দৰ হোৱাৰ পিছত মঞ্চ পৰিত্যাগ কৰিলে। বিশ্বজিৎ দৈমাৰী মানে হেৰি কৰি আছে আৰু তেওঁ প্ৰম্পটাৰ, আৰু তেওঁ কৈ আছে বহুৱা আমক, বহুৱা তামক। মাজতে খালি অকণমান কনচেপ্টটো অকণমান ভুলকৈ এবাৰ ক'লে যে বহুৱাটো মানে চুৰ খেদা নৃত্য নে ভূত খেদা নৃত্য বুলি কৈ পাইছিল। মই কৈছোঁ সেইটো নহয়। তাত যিয়ে নহওক মানে বহুৱাটোৱে অলপ আমাৰ মান মৰ্যাদা ৰক্ষা কৰিলে, আৰু সেইকাৰণে আমিও খুব গৌৰৱ অনুভৱ কৰিলোঁ। তাক লোক সংস্কৃতি এটা হ'ল আমি জীয়াই থকাৰ মানে এটা হেৰি লক্ষ্য, আমি কেনেকৈ হেৰিবোৰ কৰিব পাৰোঁ। আৰু আমাৰ শিল্পীসকলৰ এটা তাৰণা থাকিব লাগিব যে আমি এইটো নাচিম, প্ৰত্যেক বছৰে নাচিম, প্ৰত্যেক বছৰে পৰিৱেশন কৰিম। সেই তেওঁলোকৰ মনত এটা দৃঢ় হেৰি থাকিব লাগিব। আৰু লেচেৰীৰ ক্ষেত্ৰত কি হয় মানে গাভৰুবোৰ আকৌ বিয়া হৈ যায়, কিন্তু পৰৱৰ্তী ছোৱালীখিনিয়ে এইটো ধৰি ৰাখিব লাগিব। আৰু লেচেৰীৰ সৃষ্টিটো মই কেতিয়া নাজানো, কিন্তু আমাৰ মণিৰাম সোণোৱাল ডাঙৰীয়া আৰু আগতে এজন প্ৰবীণ হাজৰিকা আছিলে খোৱাঙৰ, তেওঁলোকে কিন্তু বহুত চেষ্টা কৰিছে। লেচেৰীটো তেওঁলোকে মঞ্চত আনিবলৈ বহুত চেষ্টা কৰিছে, আৰু বহুখিনি তেওঁলোকে সফল হৈছে। আৰু ইয়াক এখন নিজৰ অধিকাৰ নিজে সাব্যস্ত কৰা, আৰু সেইটো হ'ল সাংবিধানিক অধিকাৰ। আমাৰ ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ বা আমাৰ লোক সংস্কৃতি প্ৰচাৰ আৰু বিকাশ কৰাৰ যিটো অধিকাৰ, সেই অধিকাৰটো আমাক অট'নমাছ কাউন্সিলে প্ৰদান কৰিছে। আৰু সেইকাৰণে অট'নমাছ কাউন্সিলখন আমাৰ কাৰণে দৰকাৰী। কিন্তু সেই সময়ত মানুহবিলাকে এই ধৰণৰ প্ৰচাৰ আৰু হেৰি কৰাৰ কাৰণে আমি কিছু কষ্টৰ মাজেৰে, বাধাৰ মাজেৰে আমি পাৰ কৰিলোঁ, আৰু পাৰ কৰি অৱশেষত বিভিন্ন কৌশল, বিভিন্ন পদ্ধতিৰে আমি অট'নমাছ কাউন্সিলটো লাভ কৰিলোঁ। এইটো কিন্তু মানে আমাৰ বাবে খুব গৌৰৱৰ কথা। আৰু যাৰ কাৰণে আজি অন্ততঃ মানে অট'নমাছ কাউন্সিলখন থকাৰ কাৰণে সোণোৱাল কছাৰীবিলাক যে এটা স্বকীয় বৈশিষ্ট্য, ঐতিহ্যপূৰ্ণ, সংস্কৃতিত চহকী জনগোষ্ঠী বুলি আজি অসমৰ ৰাইজে মানে স্বীকৃতি দিবলৈ বাধ্য হৈছে। অট'নমাছ কাউন্সিল পোৱাৰ আগতে আমাৰ এক্সাৰচাইজ চলি আছিল, কিন্তু পোৱাৰ পিছত সকলোৱে এইটো, কাৰণ এইটো অসম চৰকাৰৰ বিধানসভাত এখন আইনৰ জৰিয়তে আমাক অট'নমাছ কাউন্সিল প্ৰদান কৰা হৈছে। আৰু আমি কিছু লক্ষ্য আছে আমাৰ, ধৰি লওক 6 শিডিউল, আমি এতিয়াও 6 শিডিউলটো লাভ কৰা নাই। 6 শিডিউল চমুকৈ মই কৈ দিম। 6 শিডিউলটো এনেকুৱা ধৰণৰ, 6 শিডিউল লাভ কৰিলে কি হয়, আজি আমাৰ অসম চৰকাৰে প্ৰদান কৰিছে, আমাৰ স্বায়ত্তশাসিত পৰিষদ, আমাৰ বিশ্বজিৎ সোণোৱালে জানিব যে কিমান টকা প্ৰদান কৰিছে, 30 কোটি 40 কোটি, তাতকৈতো বেছি দিয়া নাই। তাকো তেওঁলোকে মানে ফাইনেন্স ডিপাৰ্টমেণ্টৰ বহু মানে একদম জটিল মানে হেৰিৰ দ্বাৰা সেই পইচাটো আমি লাভ কৰোঁ, কাউন্সিলে লাভ কৰে। কিন্তু 6 শিডিউল হ'লে কাউন্সিলৰ এইটো অধিকাৰ আছে, তেওঁলোকে নিজে এখন আইন প্ৰণয়ন কৰিব পাৰিব। এই অঞ্চলত কিমান হাট বজাৰ আছে, কি কয় ঘাট আছে, নদীৰ ঘাট, তাৰপিছত আপোনাৰ যদি কয়লা চয়লা আছেতো ভালেই কথা, নাথাকিলেও মানে বনাঞ্চল কিমান আছে, কি আছে, এইবিলাক মানে কি হ'ব, ইয়াৰ টেক্স কোনে তুলিব, ইয়াৰ হেৰি কি হ'ব, এইখন মানে 6 শিডিউল লাভ কৰিলে অট'নমাছ কাউন্সিলে নিৰ্ধাৰণ কৰিব। জিলা পৰিষদে, পঞ্চায়তে নাপায়, আৰু নিজৰ অট'নমাছ কাউন্সিলখনে ইয়াত টেক্স কিমান হ'ব, সেই টেক্সৰ কিমান অংশ মানে কাউন্সিলৰ পুঁজিলৈ আহিব, এইবিলাক আমি 6 শিডিউল পালেহে আমি লাভ কৰিব পাৰিম। গতিকে এইটো প্ৰচেষ্টা আমাৰ সকলোৱে, ছাত্ৰ সংগঠন, জাতীয় সংগঠনে আগবঢ়াব লাগিব। আৰু এটা আছে প্ৰাক্তন, আৰু আমাৰ মাজলৈ সাজপাৰ কেনেকৈ আহিলে, আমি চতুৰ্থটো দল আছিলোঁ অসমলৈ অহা। তাৰ আগতেতো আমিতো বৰাহী হিচাপে চিনাকি, কিৰাত আছিলোঁ, কিৰাতৰ পাছত বৰাহী হ'লোঁ। বৰাহী হৈ পেলাই আমাৰ ৰজা আছিল মহামাণিক্য ফা, তেখেতে ডিমাপুৰত ৰাজত্ব কৰিছিলে। মানে তেখেতৰ নাতিয়েক আছিলে এজন, নাতিয়েকজনৰ নাম আছিলে মাণিক। তেখেতে এনেকৈ কাছমাৰীত আহি পেলাই থাকিলে, গোলাঘাটৰ কাছমাৰীৰ পৰা আকৌ উত্তৰ ফাললৈ গৈ বৰনদী পাৰ হৈ পেলাই ইফালে গৈ পেলাই পূব দক্ষিণ ফাললৈ গৈ পেলাই এখন বহল ঠাইত পালে, নাম দিলে হালালি। আগতে হালালি শব্দটো তেখেতে মাইবঙৰ পৰা লৈ অহা। হালালি নামটো ডিমাচাসকলৰ নাম।
উজ্জ্বল মাটি, সমৃদ্ধিশালী মাটি হালেলি আহ্বান জনাইছোঁ। ইয়াত কিন্তু মহিলাসকলৰ ভাগ লোৱা কোনো অধিকাৰ নাই, কেৱল ছোৱালী হ'ব লাগিব। সাজপাৰো বেলেগ নহয় আমাৰ মাজত। বুঢ়ীৰ কি কয়, বোৱাৰীৰ পৰা বুঢ়ীলৈকে একে সাজ, বুকুত মেথনি মাৰি কঁকালত একাঠীয়া মাৰে, মূৰত টকয়া মাৰে। টকয়াটো হ'ল হীৰ বস্ত্ৰ, হীৰ মানে মূৰৰ কাপোৰ। টকয়াটো আচ্ছাদন বুলি কোৱা হয়। এইবিলাক আপোনালোকে ৰাখিবলগীয়া। আপোনালোকক দেখিছোঁ টকয়া মাৰিছে, ভাল কথা, কিন্তু বুকুত মেথনি মাৰিলে বেছি ভাল হয়। এবাৰ নামৰূপৰ ঘটনা এটা কওঁ মই। নামৰূপতে এজন মানুহে মোক কৈছে কি, অসমীয়া নাৰী সমাজে নাৰী দেখুৱাব নাপায়। মোৰ পাল আহিলে মই ক'লোঁ সেইকাৰণে আমাৰ কছাৰীখিনিয়ে নাৰী নেদেখুৱাই, গোটেই ছোৱালী আহিছে, কোনে নাৰী দেখুৱাইছে, চব ঢাকি লৈছে বোলো। সেইটো আমিহে কৰিছোঁ কাৰ্যকৰী বোলো, আপোনালোকে কৰা নাই, মুখেৰেহে কৈছে বোলো। আমাৰ ৰাইজক মই ক'ব বিচৰা আইসকলক, আপোনালোকে নিজৰ নাৰীটো ঢাকি ৰাখিব। আৰু এটা কথা কওঁ, মই বকলীয়ালসকলৰ কথা শুনিছে আপোনালোকে। তেখেতসকল বকলীয়াল হয়, কিন্তু শুদ্ধ কছাৰী মানুহ হয়। তালৈ মই যাওঁ, মাতে, তাত তেখেতসকলে এবাৰ মোক আহ্বান কৰিছে, গোটেই বগা মেখেলা চাদৰ, বুকুত মেথনি মাৰিছে, মূৰত টকয়াই মাৰিছে, মোক আগবঢ়াই লৈ গৈছে। মইনো জানো কিটো, তথাপিতো সন্মান জনাইছে তেখেতসকলে। তেওঁলোকে নিজৰ সাজপাৰৰ পৰিৱেশন কৰি ভাল পাইছে আৰু আমাক দেখুৱাই ভাল পাইছে। মই আনৰ আগত ক'বলৈ ভাল পাইছোঁ। এইখিনি আমি ৰাখিব লাগিব। বহুত সংগঠনে বহুত ধৰণৰ মিটিং পাতে, কিন্তু সাজপাৰৰ বিষয়ে বা তেনেকুৱা আমাৰ এই মানুহখিনি কৃষ্টি সংস্কৃতি কেনেধৰণে ৰাখিব লাগে তেনেকুৱা জনাসকলৰ ওচৰলৈ নাযায়, কেতিয়াও কোনো দিনেই নাযায়। তেখেতসকলে নিজে নিজে কৰে, নিজে নিজে শেষ কৰি দিয়ে। সেইটো ৰাইজ এইখিনি কথা কৈছোঁ। আপোনালোকে চাপি নামি আহক, নিজৰ কৃষ্টি সংস্কৃতি ৰাখিবলৈ চেষ্টা কৰক, কেতিয়াও অৱহেলা নকৰিব। ই আপোনালোকক জীৱন দান দিব। আপোনালোকে জাতিটো জীয়াই ৰাখিব। জাতিটো জীয়াই ৰাখিলে আপুনিও জীয়াই থাকিব। কেৱল এজন মানুহ জীয়াই থকাকৈ জাতিটো জীয়াই ৰখা বুলি নকয়। কৃষ্টি সংস্কৃতি আদান প্ৰদান ব্যৱহাৰ ইত্যাদিবোৰ গোটেইবোৰ মানুহজনৰ গাত থাকিব লাগিব। আৰু নিজৰ ভাষাটো তোমালোকে যে খালং জালং বুলি কোৱা, তাত লাজৰ কথা নহয়। খালং জালং তাতে কি হ'ল, আমাৰ ভাষাই এইটো হ'ব। এইবিলাক কথা কেতিয়াও পাহৰিব নালাগে, আগবাঢ়িব লাগে। ল'ৰাবোৰক মই কৈছোঁ, ল'ৰাও ওলাব পাৰে। জয়ন্ত, এইখিনি কথা মই আজি ৰাজহুৱাভাৱে ভুকিয়ানি দি থৈ দিছোঁ। নহ'বও পাৰে, কোনোবা এজন চিলেক্ট হৈ যাব পাৰে, তাত দুখ কৰিবলগীয়া একো কথা নাই। কিন্তু আজি মই কৈ থৈছোঁ, এইখিনিকে কৈছোঁ। কোৱাৰ পাছতে মই আজি সাংস্কৃতিক সন্ধিয়া উদ্বোধন সাংস্কৃতিক প্ৰতিযোগিতা উদ্বোধন কৰিলোঁ বুলি ঘোষণা কৰিলোঁ। জয় আই।